কেৰাহীত তেল গৰম হৈছে আৰু ইয়াতে মই তেজপাত 3 খিলা দিছোঁ, লগতে ডালচেনি আৰু এতিয়া ইলাচি 3টা, জিৰা অলপ 2টা জিৰা, লগতে লং আৰু জালুক কেইটামান দিছোঁ একেলগে। এইখিনি অলপ ভাজা হ'ব লাগিব। আৰু ইয়াতে মই পিঁয়াজ দিছোঁ 2টা, মিডিয়াম সাইজৰ পিঁয়াজ কাটি থৈছিলোঁ আৰু এইখিনি দি দিলোঁ। এতিয়া এইখিনি অকণমান পিঁয়াজখিনি ব্ৰাউন হোৱালৈকে ভাজিব লাগিব। কিছু সময় লৰাই আছোঁ। এইখিনি কিছু সময় ভালদৰে ভাজি ল'ব লাগিব। আৰু মই যিহেতু বেছি জলকীয়া নাখাওঁ আমি, সেইটো কাৰণে 2টা জলকীয়া দিছোঁ, কমকৈ জলকীয়া দি এইখিনি ভাজি ল'লোঁ। আৰু ইয়াতে এতিয়া মই 2টা মিডিয়াম সাইজৰ বিলাহী কাটি ৰাখিছিলোঁ আৰু সেইখিনি দি দিছোঁ। আৰু সেইখিনি দিও ভালদৰে যাতে বিলাহীখিনি বইল হৈ যায় তেনেকৈ ভাজিব লাগিব। আৰু মই এইখিনি এনেদৰে ভাজি আছোঁ। এতিয়া এইখিনি দেখিছেনে, বিলাহীখিনি পূৰা বইল হৈ গৈছে। এতিয়া ইয়াতে মই মছলা সানি ৰখা মাংসখিনি দি দিম। মছলা মানে মই নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু লগতে অকণমান গৰম মছলা গুড়ি মিলাই ৰাখিছিলোঁ। কিছু সময় সানি ৰাখি থৈ দিছিলোঁ। আৰু এতিয়া এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম মাংসখিনি, যাতে ধুনীয়াকৈ ফ্ৰাই হৈ যায়। কিছু সময় লৰাই থাকিব লাগিব। আৰু এইখিনি কিছু সময় লৰাই আছোঁ। আৰু ইয়াতে মই আদা নহৰু পেষ্টটো দি দিম এতিয়া। আদা নহৰু পেষ্টটো এতিয়া ভালদৰে ইয়াৰ লগতে ভাজি ল'ম, যাতে গোন্ধটো নাইকিয়া হৈ যায়। কাৰণ আগতে দিলে লাগি ধৰে কাৰণে এতিয়া দিছোঁ মই। ভালদৰে ভাজি ল'ব লাগিব। আৰু এইখিনি দেখিছেনে, মাংসখিনি ফ্ৰাই হৈ গৈছে। আৰু ইয়াতে মই বাচমতি চাউলখিনি তিয়াই ৰাখিছিলোঁ 10 মিনিটৰ কাৰণে। সেইখিনি তিয়াই ৰখা চাউলখিনি এতিয়া দি দিছোঁ। এইখিনিও ভালদৰে লৰাব লাগিব কিছু সময়ৰ কাৰণে। লাহে লাহে লৰাব লাগে, যিহেতু ভাঙি যাব পাৰেতো, সেইটো কাৰণে অলপ লাহে লাহে ধুনীয়াকৈ ভাজি ল'ম। এইখিনি ভজা হৈ গ'ল আৰু ইয়াতে মই পানী দি দিছোঁ। পানী জোখমতে দিব লাগিব। পানী কমকৈ দিব লাগে, বেছি হ'লে বেয়া হয়, মানে বেছি গলি যাব যে, পানী কমাই দিছোঁ। আৰু ইয়াতে মই নিমখ দি দিছোঁ সোৱাদ অনুসৰি, কাৰণ মাংসত দিয়া নিমখখিনি কম হ'ব যে, সেইটো কাৰণে আৰু অলপ নিমখ দি দিলোঁ। আৰু ধনিয়া অলপ কাটি ৰাখিছিলোঁ, সেইখিনিও দি দিলোঁ। আৰু লগতে মই খিচমিচ অলপ তিয়াই ৰাখিছোঁ, খিচমিচখিনিও দি দিলোঁ। এতিয়া খিচমিচকেইটা দিলে মানে খাবলৈ ভাল হয় আৰু সেইটো কাৰণে দি দিলোঁ। আৰু কিছু সময়ৰ কাৰণে ঢাকি ৰাখিম। মোৰ ইয়াত চিকেন পোলাও ৰেডি হৈ গ'ল। দেখিছেনে, ধুনীয়াকৈ বইল হৈ গৈছে। এয়া খাবৰ কাৰণে সম্পূৰ্ণ ৰেডি। আৰু এতিয়া নমাই দিম। আৰু আজি চিকেন পোলাও ৰেচিপি ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব।